নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে জানে যে আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আভা কাৰ্ড হৈ আছে। এই কাৰ্ডটো বহুদিনৰ পৰা হৈ আছে। আপোনালোকে যদি এতিয়ালৈকে এই কাৰ্ডটো বনোৱা নাই তেনেহলে বনাই ল'ব। আপোনাৰ পৰিয়ালত যদি সৰু ল'ৰা ছোৱালী আছে তেনেহলে তেখেতৰো বনাব লাগিব এই আভা কাৰ্ডটো। আভা কাৰ্ডটো কিয় আপোনালোকক বনাব লাগে মই আপোনালোকক কৈ আছো। ধৰক আজি আপুনি এটা হস্পিটেলত চিকিৎসা হৈ আছে, তাৰ পৰা আপুনি গুচি আহিলে চিকিৎসা হৈ পিনে, কিন্তু পিছত বেলেগ এটা ঠাইত আপুনি চিকিৎসা হ'বলৈ গ'লে, বেলেগ এটা হস্পিটেলত গ'লে, তেতিয়া কিন্তু আপোনাৰ আগৰ চিকিৎসা হোৱা সেই কাগজবিলাক লৈ যাব লাগিব। এতিয়াৰ পৰা আপোনাৰ সেই কাগজবিলাক ল'ব নালাগে, কিয়নো আপোনাৰ লগত থাকিব এই হেল্থ একাউণ্ট। আপুনি এইটো লৈ গ'লেই হ'ব। আপুনি এইটো লৈ তেখেতক দেখালে আপোনালোকৰ যিমানখিনি আগৰ চিকিৎসা হৈছে সেই গোটেইখিনি তথ্য ইয়াতে থাকি যাব। আপোনালোকে এইটো ভিডিঅ' ভালদৰে চালে জানিব পাৰিব যে আপুনি কেনেকৈ আপোনাৰ মোবাইলত এই আভা কাৰ্ডটো বনাই ল'ব। আপোনালোকে যদি এইটো চেনেলত নতুন হয় তেনেহলে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে। আপোনালোকে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দেখিব এটা লিংক দিয়া আছে, সেইটোৰ লিংকত ক্লিক কৰিলে এইটো ৱেবছাইটত আহি যাব। আপোনালোকে ডাইৰেক্ট ইয়াতে অহাৰ পিছত আপোনালোকে ক্ৰিয়েট আভা নাম্বাৰ ইয়াতে ক্লিক কৰিব। ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে আপোনাৰ এটা উইন্ডো ওপেন হ'ব। ইয়াতে লিখা আছে ইউজিং আধাৰ আৰু ইউজিং ড্ৰাইভিং লাইসেন্স। আপোনালোকে এই দুটাৰে আভা কাৰ্ডটো বনাব পাৰিব, ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড। মই ইয়াতে আধাৰ কাৰ্ডটো সিলেক্ট কৰি ল'ম। লোৱাৰ পিছত নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত আৰু এটা উইন্ডো ওপেন হ'ব। ইয়াতে আপোনাৰ আধাৰ নাম্বাৰটো লিখিব লাগিব। আপুনি ইয়াতে আধাৰ নম্বৰটো লিখি দিব। মই ইয়াতে মোৰ আধাৰ নম্বৰটো লিখি আছো। আধাৰ নম্বৰটো লিখাৰ পিছত অলপ তলত স্ক্ৰল কৰিলে দেখিব পাৰিব ইয়াতে আই এগ্ৰি লিখা আছে। আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত ইয়াতে আপোনাৰ ক্যাপচাৰ আহিব। এই ক্যাপচাৰটোৰ ইয়াতে লিখি দিব। লিখাৰ পিছত নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত আপোনাৰ আধাৰ কাৰ্ডৰ লগত যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP-টো যাব। আপোনাৰ যদি আধাৰ কাৰ্ডৰ লগত যিটো মোবাইল নম্বৰ লিংক আছে সেই নাম্বাৰটো নাই, কেনেকৈ আপুনি নতুন নাম্বাৰ আপডেট কৰিব ঘৰত বহি, সেই ভিডিঅ'টো মই বনাইছো। আপোনালোকে সেই ভিডিঅ'টো চাই আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত সেই লিংকটো দিয়া থাকিব, আপোনালোকে এবাৰ চাই ল'ব। OTP-টো দিয়াৰ পিছত আপুনি নেক্সটত ক্লিক কৰিব। নেক্সটত ক্লিক কৰাৰ পিছত এনেকুৱাকৈ আপোনাৰ ডিটেইলছটো আহি যাব। আপোনালোকে ইয়াতেও নেক্সটত ক্লিক কৰিব। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ আৰু এটা উইন্ডো ওপেন হ'ব। আপুনি ইয়াতে আপোনাৰ মোবাইল নম্বৰটো লিখি নেক্সটত ক্লিক কৰিব। মই মোবাইল নম্বৰটো লিখি নেক্সটত ক্লিক কৰি তাৰ পিছৰ অপচনবিলাক মই দেখাই আছো। তাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱাকৈ ইমেইল দিব ক'ব। আপুনি ইয়াতে ইমেইল দিলেও হ'ব, নিদিলেও হ'ব। মই স্কিপত ক্লিক কৰিম। তাৰ পিছত আপোনাৰ সন্মুখত আপোনাৰ আভা কাৰ্ডটো এনেকুৱাকৈ আহি যাব। আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব। কোনোবা সময়ত আপোনাৰ আভা কাৰ্ডটো এনেকুৱাকৈ নাহে, আপোনাৰ অকল নাম্বাৰটো আহে। আপোনাৰ যদি নাম্বাৰটো আহে তেনেহলে এটা কাম কৰিব, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত যাব। ডেছক্ৰিপশ্যনত যাই আভা ডাউনলোড লিংক পাব। তাত আপুনি আভা নাম্বাৰটো দি আপোনাৰ আভা কাৰ্ডটো ডাউনলোড কৰি ল'ব। আজিৰ ভিডিঅ'টো এইখিনি। আপোনালোকে যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু যদি আপোনাৰ কিবা প্ৰব্লেম হয় তেনেহলে আপুনি কমেন্ট কৰিব। থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিঅ'।